পুঞ্জিতে যখন দেহি বিদ্যা দেহি ভক্তি দেহি নমস্কৃতে। এতিয়া দুয়োজনে নিজ আসন গ্রহণ কৰা। মই যে তোমালোকক কেইটিমান শ্লোক শিকাইছিলো সেই আমাৰ তোমালোকৰ মনত আছে? তেনেহলে প্ৰথমে লব তুমি কোৱা। এইবার তুমি কোৱাচোন। তুমি বৰ সুন্দৰকৈ মনত ৰাখিছা। বাৰু দুখ এই কথাষাৰ মনত কোনে কৈছিল? মহাঋষি বিশ্বামিত্ৰ। নব মহাঋষি বিশ্বামিত্ৰ এই কথাষাৰ কেতিয়া কৈছিল? বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাস্ত হওঁতে কৈছিল। বাৰু কুশ এই কথাষাৰ বাৰু ৰামায়ণৰ কোন কাণ্ডৰ ভাগ? এতিয়া যদি তোমালোকৰ কিবা প্ৰশ্ন সুধিব লগা আছে তেনেহলে মোক নিঃসন্দেহে তোমালোকে সুধিব পাৰা। ৰজা আমাৰ সকলোৰে পিতা মাতা। তোমালোকৰ আই এইবিলাক কথা তোমালোকে পাছতো জানিব পাৰিবা। আজি মই তোমালোকক বাহু যুদ্ধৰ কেইটিমান কৌশল দিম। বাহু যুদ্ধ আৰু তোমালোকে সুন্দৰভাৱে আয়ত্ত কৰি মোৰ আগত প্ৰদৰ্শন কৰি দেখুৱাব লাগিব। এতিয়া বাৰু তোমালোকে প্ৰদৰ্শন কৰাচোন। আৰম্ভ কৰা।
অতি সুন্দৰ কথা। মই তোমালোকক বেছি ধৰণে জ্ঞান দিছো। তোমালোক সকলো ক্ষেত্ৰত পৰীক্ষা পাইব। মোৰ বিশ্বাসে তোমালোক এই জগতত একোজন বীৰ যোদ্ধাৰূপে হবা পৰিচিত। বাৰু যোৱা খন্তেক গৈ কবিৰৰ বিশ্ব